3 তো হেই গাইজ আজি আমি যাম এটা বহুত ধুনীয়া জেগা আৰু সেই জেগাটো আছে আমাৰ নিজৰ কাকিতে তো ব'লাচোন যাওঁ এটা বহুত ধুনীয়া মন্দিৰ ধুনীয়া এটা মূৰ্তিও বনাই আছে বুলি মই খুপিয়া তৰিকেছে ইনফৰমেশ্যন পাইছোঁ তো ব'লা যাওঁ ব'লো হেই গাইজ আমি পাই গ'লো সেই মন্দিৰটোৰ গেট এতিয়া আমি ব'লকচোন ভিতৰলৈ যাওঁ তুমি কোৱা কথাবোৰে প্ৰেম দিয়াই লহৰ আনে তুমি দিয়া আশাবোৰে মন পুৰা হেই গাইজ তো ৰাস্তাৰ মাজতে দেখিব পাৰিছে এইটো এটা পদুমৰ ঘাট নাম দিছোঁ আমি তো পদুমৰ ঘাটৰ নিচিনা গোটেই পুখুৰীটোতে পদুমৰ মানে কি বুলি কয় ন পদুমৰ ফুল ফুলি আছে যিহেতু আমি নিক্ষৰী মানুহ তো আমাৰ তাত DSLR নাই নহয় আপোনালোকক জুম কৰি দেখালোঁ হয় গোটেই পুখুৰীটোতে খালী পদুম আৰু ফুলিও আছে বহুত ধুনীয়া লাগিছে পিংক হোৱাইট চ' ভাবিলোঁ অকণমান দেখাই যাওঁ আৰু কিবা আহি পেলাই এনেকুৱা ভক্তি ফিল আহিছে মন্দিৰটোতো এতিয়ালৈকে পোৱা নাই তো চাই থাকক মন্দিৰলৈ পালোহি এইটো মন্দিৰ এইজন ককা আছে আৰু এটা আছে এইফালে এইটো এটা মন্দিৰ নামঘৰ আছে এইটো পৰিৱেশটো চাওক এইখন গেট এই মন্দিৰটোৰ কথা কাকা এজনক লগ পালোঁ তেখেতে ক'ব অলপ শুনকচোন এইজনে কাকা আপুনি কওক এইটো কাকি 1 নম্বৰ কাকি হয় ডেকা পাহাৰত অৱস্থিত এই বিষ্ণু মন্দিৰ ভাগ বিষ্ণু মন্দিৰ প্ৰতিষ্ঠা হৈছিল 1965 চনত হয় তেতিয়াৰ পৰা এই মন্দিৰ ভাগ তেতিয়া খেৰ বাঁহ কাঠৰ খুঁটাৰে আছিল তাৰপৰা আহি এতিয়া বৰ্তমান তিনি লাগিল ৱাল হ'ল প্লাষ্টাৰ হ'ল মন্দিৰ ভাল হ'ল মন্দিৰ খুব ধুনীয়া হ'ল আৰু তেনেকেই বৰ্তমান পাই আছেহি এতিয়া তেতিয়া সেই সময়ত আগৰ অতীজৰ যিসকল বুঢ়া মানুহ আছিল সেইসকলৰ ভিতৰত এতিয়া নাই বুলিলেও হ'ল এই ময়ে আছোঁ পূজাৰী হৈ এই মন্দিৰৰ পূজাৰী হিচাপে মইহে আছোঁ বাকী আপোনাৰ নাম বাকীবিলাক গ'ল মোৰ নাম দেৱেশ্বৰ বৰা মই ইয়াত কাম কৰা 27 বছৰ ৰানিং চলি আছে আৰু বিনা পাৰিশ্ৰমিক মই কাম কৰি আছোঁ মোৰ পাৰিশ্ৰমিক লোৱা নাই দিয়াও নাই ৰাইজে লোৱাও নাই এনেকৈ আজি 1962 চনৰ পৰা এতিয়ালৈকে 1921 চনলৈকে চলি আছে 1962 বেয়া নাপাব 1962 পাই আছে এতিয়া 2021 হ'লহি এই কাকাজনে দবা ভাগ বজালে তো ময়ো সৰুপে দবা ভাগ শুনি আহিছোঁ অসমীয়া হিচাপে আৰু কিয়নো বজাই কাকাজনৰ পৰা জানো থুলমূলকৈ এই দবা ভাগ হয় গুৰুজনাই দবা তাল নেগেৰা সৃষ্টি কৰি অসমৰ ৰাইজক গুৰুমুখী কৰি ভগৱন্তক পাবলৈ বহু চেষ্টাৰে এই বস্তুকেইপদ নামঘৰ মন্দিৰ
সকলো মন্দিৰ শিৱ মন্দিৰত নিদিয়ে, হয় বিষ্ণু মন্দিৰ এইবিলাক মন্দিৰত ইয়াক প্ৰতিষ্ঠা কৰি গৈছে গুৰুজনাই। সেইটো লৈ আমাৰ ভকত বৈষ্ণৱসকলে যে বন্তিকাণ জ্বলায়, বন্তিকাণ জ্বলাই সেইবাৰ জ্বলাই কৰি এটা সংকেত দিয়ে ৰাইজক, সন্ধিয়াৰ দিয়ে সন্ধিয়া সময়ত সংকেত এটা দিয়ে যে নামঘৰ মন্দিৰত বন্তি জ্বলিল আৰু নামসেৱাত এই দবা ভাগ, তাল ভাগ আৰু নেগেৰা ভাগ হয় গুৰুজনাৰ বস্তু ব্যৱহাৰ কৰিছিল গুৰুৱে, আৰু আজিও ভকত বৈষ্ণৱে ব্যৱহাৰ কৰি আছে। ঠিক আছে মানে ভাল লাগিলে ককাজনক মিলি। মন্দিৰ এভাগ ৰাতি আহি গ'লোঁ, সন্ধিয়াৰ সময়ত আহিছোঁ যাতে এটা আপোনালোকেও অনুভৱ কৰে। সকলো বস্তু দেখুওৱাৰ ওপৰত নহয়, তো দেখুওৱাৰ নহয়, তো সন্ধিয়া এপাক আহিলোঁ, তো ইমানেই।